এইটো আমাৰ মানে আজিৰ ডেটত এটা আমাৰ ক'ভিডৰ পিছৰ পৰা আজিৰ ডেটত এটা হেল্থ ইঞ্চুৰেঞ্চ পলিচি থকাটো বহুত ইম্পৰ্টেণ্ট। হেল্থ ইঞ্চুৰেঞ্চটো আমাৰ গোটেই ফাইনেন্সিয়েলটোক মানে বচাই ৰাখে। সেইটো কাৰণে মানে ধৰক আপোনাৰ আমিও কৰোণাৰ পিছৰ পৰা আমি হেল্থ ইঞ্চুৰেঞ্চ লৈ পেলাই ৰাইজৰ মাজত গৈ পেলাই চবক এৱাৰনেছ দি আছোঁ আৰু সেইটো হিচাপত আমাৰ কামো হৈ আছে ভাল আমি ৰেচপঞ্চ পাই আছোঁ গোলাঘাটৰ পৰা। এতিয়ালৈকে আমাৰ গোলাঘাটতে বহুত পলিচি আমাৰ অলৰেডি হ'ল মানে আৰু পাৰ মান্থ আমাৰ গোলাঘাটতে আপোনাৰ 20-25টামান ক্লেইম মানে ধৰক পাৰ মান্থ হিচাপত হৈ আছে, ঠিক আছে। আৰু মই সেইটোকে মানে চবক ক'ব বিচাৰিছোঁ যে আজিৰ ডেটৰ এটা মানে হেল্থ ইঞ্চুৰেঞ্চ পলিচি প্ৰতিটো পৰিয়ালত থকাটো বহুত ইম্পৰ্টেণ্ট। কাৰণ হেল্থ ইঞ্চুৰেঞ্চ পলিচিটো আমাক পিচ অফ মাইণ্ড দিয়ে, মানে আমি এটা ভাল হস্পিটেলত গৈ পেলাই ভাল ট্ৰিটমেণ্ট কৰিবৰ কাৰণে এটা আমি ধৰক এটা ছাপৰ্টিং পাওঁ। একচুৱেলি নিবাৰপা আমাৰ মূল উদ্দেশ্য হৈছে গোলাঘাটৰ প্ৰত্যেক ঘৰলৈকে আমি হেল্থ ইঞ্চুৰেঞ্চটো লৈ যোৱা, যাতে গোলাঘাটৰ জিলা বা তাৰ আশে পাশে অঞ্চলত আমি প্ৰত্যেক ঘৰ মানুহক হেল্থৰ ছিকিউৰিটিটো দিব পাৰোঁ। আৰু সেই উদ্দেশ্য লৈ আমি কাম কৰি আছোঁ। জাষ্ট লাইক এইটো আমি ছ'চিয়েল ছাৰ্ভিছো ভাবিব পাৰে, যাতে প্ৰত্যেকজন ফেমিলি আনচাৰ্টেইন যিকোনো বিপদৰ পৰা যাতে ফাইনেন্সিয়েল প্ৰব্লেমো নপৰে, সেইটো কাৰণে আমি হেল্থ ইঞ্চুৰেঞ্চৰ এৱাৰনেছ কৰি আছোঁ। আৰু আমি বিচাৰোঁ প্ৰত্যেকৰ ফেমিলিয়ে হেল্থ ইঞ্চুৰেঞ্চ লৈ পেলাই তেওঁ নিজৰ ফেমিলিটো ছিকিউৰ কৰক। আৰু সেই উদ্দেশ্যলৈ আমি আৰু আমাৰ ইয়াতে যিসকল আমাৰ এডভাইজাৰ আছে বা আমাৰ মেনেজাৰ আছে, সকলো সেইটো উদ্দেশ্যলৈ আমি কাম কৰি আছোঁ। গোলাঘাটত কিমানটা ব্ৰাঞ্চ আছে? গোলাঘাটত একচুৱেলি ব্ৰাঞ্চ এটাই, আমাৰ যোৰহাট ব্ৰাঞ্চ আছে, তিনিচুকীয়া আছে, গুৱাহাটী আছে, যোৰহাট আছে আৰু ডিমাপুৰত ব্ৰাঞ্চ আহি আছে। একচুৱেলি নিবাৰপাই লাহে লাহে গোটেই নৰ্থ ইষ্টটো কভাৰ কৰিব। আৰু লাষ্ট ইয়েৰ আমি গোলাঘাটত ভাল পাৰফৰ্মেঞ্চ কৰিছোঁ, ভাল বিজনেছ হৈছে আৰু বহুতখিনি আমি মানে ক্লেইম দিছোঁ। ক্লেইম লৈ আমাৰ যিখিনি আমাৰ উপভোক্তা আছে তেখেতসকল সন্তুষ্ট। আৰু আমি বিচাৰোঁ প্ৰত্যেকজন ব্যক্তিয়ে হেল্থ ইঞ্চুৰেঞ্চ লৈ পেলাই নিজৰ ফেমিলিটো ছিকিউৰ কৰক আৰু নিভাৰপা निवामुपा इज अ हेल्थ इंश्योरेंस कंपनी। हम लोग इंडिया में वन ऑफ द बिगेस्ट हेल्थ इंश्योरेंस स्टैंड अलोन हेल्थ इंश्योरेंस कंपनी है। एंड हमारा विजन है, हमारा पर्पस है कि इंडिया के हर एक गांव में हम जाएं और एवरी इंडियन सिटीजन को ये कॉन्फिडेंस दें कि वो बेस्ट से बेस्ट हेल्थ केयर को अवेल कर सके। दिस इज़ आवर पर्पस। इसी के लिए मैं गोलाघाट आई हूँ। एंड आई वॉन्ट टू अश्योर दैट इंडिया इज़ ग्रोइंग एंड सो इज़ द अवेयरनेस ऑफ हेल्थ। वी आर मैसेंजर ऑफ हेल्थ इंश्योरेंस इन इंडिया। अच्छा किया इंश्योरेंस